তো লগাইছ মামিংকু যেহেতু পৰীক্ষা চলি আছে সেইবাবে ওলাই আছো পৰীক্ষা দিবলৈকে প্ৰথমতে চাইকেলখন ওলাই ললো আহি গ'ল গৰম গৰম ভাত লগতে দালি ভাতেখানি চচৰকে খাই চালো বেয়া লাগা নাই দিয়ক এতিয়া ধুনীয়াকে গৈ আছো কলেজ মই অকলে নহয় এইফালে আছে নিৰ্মাণ তাৰ পিছত আছে ৰাজকুমাৰ আহি জামত ফাঁচিব লগা হ'ল কাৰণ গেট পৰি গ'ল ভিন ৰাস্তা এতিয়া গৈ আছো বাৰু চাইকেলখন ইয়াতে থৈ গ'লো যিহেতু টাইম হ'ল লাহে লাহে চলিবিলাকো অহা আৰম্ভণি কৰিলে ফাইনেলি আহি পাই গ'লো কলেজ আৰু মোবাইলটো বেগত তলত থলো এতিয়া পৰীক্ষা দি গৈ পৰীক্ষা শেষ এতিয়া ঘৰলৈকে যাব ওলাইছো বাৰু এইফালে আছে চলিবিলাকৰ চাইকেল বিলাক এইটো হৈছে অহা যোৱা মেইন ৰাস্তা তাৰে কাষত ধুনীয়া এটা নদী বৈ আহিছে যিহেতু গৰম লাগি আছে ভাবিলো ঠাণ্ডা কৰি যাওঁ সেইবাবে হাত ভৰি মুখখন ধুনীয়াকে ধুই ললো এনেকুৱাকে যদি ফিনফিনা পানী বৈ থাকে আৰু কি লাগে কিবা এটা ভাল লাগিছে ওচৰৰ মানুহখিনিও গা পা ধুনীয়াকে ধুই থাকে মই সেইবাবে মুখখন ধুনীয়াকে ধুই ললো আপোনালোকে নিজে চাওক কি ধুনীয়া পানী বৈ আছে ৱাও নদীটোৰ ওপৰত এখন দলং আছে তাৰে ওপৰেদি মানুহবিলাক অহা যোৱা কৰি থাকে মানে সেইটোই ৰাস্তা আৰু এক ছেকেণ্ড তাৰে তলত গছবিলাক আছে জিৰাব সুবিধা হয় মোৰ আগত দেখিলে তো মিচিংৰি ধান কাটা মিচিং হয় সেইটো 3 মিনিট দেখানাইছে বাই জয় আহোম